আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ গছবিলাক কিমান বাঢ়িলে বা কিমান ধুনীয়া হৈছে তাকে এবাৰ দেখাইছোঁ চাওক জিকাজোপা ধুনীয়াকৈ হৈছে বাকী ফুলবিলাকত ফুলিছে ভেন্দি চেন্দি চব ডাঙৰ হৈছে বহুত ধুনীয়া হৈছে ছিঙিলো আৰু দুদিন ছিঙা হ'ল হৈছে টেঙা পৰা গছ কোনোবা আগতে আপোনাক দেখিছিলে হৈ আছিলে এসপ্তাহমান ভাল ডাঙৰ হৈছে সেইদিনাখন দেখাতকৈ আজি বহুত ভাল হৈছে দেখিছে আপোনালোকে এজোপা লেচেৰা ফুলিছে আৰু কি ধুনীয়া বীজ হৈছে বীজ এজোপা প্ৰায় ডাঙৰ হৈ গ'ল ফুলি আহিছে 2-4 দিনৰ পিছত খাব পৰা হ'ব ধুনীয়াকৈ লাগিছে চাই থাকক আপোনালোকে গছখিনি কি ধুনীয়াকৈ হৈছে চাবলৈ ভাল লগা হৈছেগৈ আগতেও দেখাইছিলোঁ বেঙেনা বিলাহী একেলগে লাগি আছে